স্বাগতম জনাইছো কাতি অসমীয়া ব্লকলৈ। আজি গৰু বিহু, তো গৰু বিহু ৰঙালী বিহু চবকে উল্লেখ জনালো। আৰু আজি গৰু বিহুৰ কাৰণে মই দীঘলতি পাত এইবিলাক ভেদাইলতা চেদাইলতা এইবিলাক আনিব যাম। তো ভিডিঅ'টো চাই থাকক আৰু মই দেখি দি আছো ক'ত যাই আছো, চাই থাকক। ফুলা ফুলা পখিলাৰ গাত চেংনাং চুলিটিও লগালে মাত চেংনাং নাহৰু ফুলি অগৰু ফুলি ফুলি তুৰা খোপাত চেংনাং জেতুকা বুলালি জোহাত তাতে ৰঙা চোলা পিন্ধিলি গাত চেংনাং তোক নেদেখি বেং তইনে নাচিবে বিহু বিহু নালাগে মিলি টোপনি কেঁচাতে ভাঙিলি বগা কলা ফুলে কদিছে আমনি তই হলিয়া জনী গাঁৱৰে ছোৱালী চকু পদকতে মাৰে চুম্বি যদি ঐ চকুত খালি কাজল কৰিছ তই পাগল। তো আমি ঠিক যাম আমাৰ নদী পাৰত, পহুমাৰা নদী আছে ওচৰত, তো তাকে যাম। তাতে দীঘলতি পাত এইগিলাখান ভেদাইলতা এইবিলাক পাম। তো মোৰ লগত আহি থাকক। তো এইটো ৰাস্তা দি বলক মোৰ লগত চাই থাকোঁ। তো আহি থাকক। তো ভিউটো চাওকচোন এবাৰ কি বঢ়িয়ালৈকে। আমি সেনেকৈ আহিছিলোঁ, সেনেকৈ আগেদি সেনেকৈ আহিলোঁ। তো এতিয়া ক্ৰিকেট চিকেট খেলোঁ কেতিয়াবা, বানপানী হয় না, মাছ মাৰোঁ এতিয়া খুব। আৰু মই ইউটিউবত বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, মানে কি অলপ হৈছিল, সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ। তো আজি গৰু বিহু, আজিৰ পৰা ভিডিঅ' দিম আৰু ষ্টাৰ্ট কৰিম। তো চাই থাকিব। তো আহি পালোৱে আৰু অলপমান জেগা আছে। তো এটা বস্তু দেখি দিছোঁ, আমাৰ ইয়াতে খেতি আপোনালোকে চাওক, এইবিলাক খেতি কৰিছে। তো চাওক, তো বলক যাই থাকোঁ তাকালৈ না কি। ৰাতিপুৱা ফুৰি কি মজা লাগে। তো ৰাতিপুৱা আহিছোঁতো, এতিয়া বাজিছে প্ৰায় ছয়টাতে আহিছোঁ। তো এই বৰষুণ গৈছিল যোৱাকালি ৰাতি, ধামাকা বৰষুণ গৈছিল। সেইকাৰণে এই গাঁটাগিলা ট্ৰেক্টৰ যিহেতু, এই গাঁটাগিলাত পানী জমা হৈছে চব। চাওক, দীঘলতি পাত চাই আছোঁ ৰ'ব, পা নাই দেখা। তো চাওকচোন, চাই থাকক ভিডিঅ'টো। অলপ জংঘলত সোমাই যাব ৰ'ব, এতিয়া নাই সাপে আছে নেকি, চিন্তা লাগে। তো লৈ আহিলোঁ। তো জংঘলৰ বহুত জংঘলত সোমাই যায়। তো এখনি এতিয়া লৈ যাওঁ, মৰা নদীকলৈকে যাব না। তো বলক যাওঁ, আহিছোঁ এতিয়া যাওঁ, অলপ ভেদাইলতা চাই আহোঁ। মই ফুলা বুলি ভাবিছিলোঁ, মানে কি ৰাতিপুৱা সূৰ্য উঠলি ফুলেতো, কিন্তু ফুলা নাই ধুই কেটলা, মোৰ কাৰণে আছিল মানে। তো চাওক ভিউটো কিমান এটা মজা লাগে, ভিউটো চাই চাওকচোন। ভিউটো আমাৰ এনেকৈ ভিউটো কি মজা লাগে একদম। তো ভিউটো চাওক এবাৰ। তো চালে না ভিউটো, ক'ত চালে, চা নাই ৰ'ব। তো আপোনালোকক দেখুৱাবতো লাগব না। তো চাওক, আৰু এই হিচাপ বৰষুণ গৈছে যোৱাকালি, তাৰমানে চেণ্ডেল নাথাকে ইয়াতে।
চাওক আৰু আমাৰ ইমান চব খেতি ধান খেতি চব এই চাওক কি ধুনীয়া লাগে চাই থাকক দেই আৰু এই পানী জোখাই দিয়ক এই ধান কাটব বানপানী আহিব পানী জোখ অজস্ৰ আপোনালোকে ক'ত চিনি পাব কিজানি পায় কিছুমানে পায় যদি কমেণ্টত ক'বচোন এই এৰি কাটাৰ পিছত এই এৰি ধান বুলি কয় এৰি ধান কাটাৰ পিছত যিটো তাৰমানে কি বানপানী হ'লে জোখ অজস্ৰ আৰু এই ট্ৰেক্টৰ যোৱা ৰাস্তাই দি দিছোঁ আমি আৰু এই আগত সেইটো পুখুৰী এখন দি আছে আৰু সেইটো গৰু চাওকে কেনেহেন হৈছে আজি ভিডিঅ'টো অলপ লাম্বা হ'ব তথাপিতো চাব গৰু বিহু বুলি এইখিনিয়ে আশা কৰিছোঁ আৰু বানাইছোঁ বহুত কষ্ট কৰি আপোনালোকৰ কাৰণে আৰু আমাৰ এইখন ৰিজাৰ্ভখন আমি এতিয়া খেলা খেলিব আহোঁ ফুটবল ক্ৰিকেট এইবিলাক খেলা খেলিব আহোঁ আৰু এইখন সেইখন হৈছে নতুন চকখন আমাৰ বানাইছোঁ তো কেনে চকল কি যাম তো ভালকৈ দেখি দিছোঁ জুম কৰিব লাগে হৈছে আমাৰ শ্মশান নতুনকৈ বনাইছে কালাৰ চালাৰ কৰি একেবাৰে টনটই নকৰিছে একদম চাওক এতিয়া বন্ধ আছে এইখন আমাৰ শ্মশান ভেদাইলতি পাতটো ছিঙিলোৱে এতিয়া ভেদাইলতা বিচৰাৰ সন্ধানত অলপ আগুৱাওক তো আপোনালোকেও আগুৱাওক মানে ভিডিঅ'টো চাই থাকিলেই হ'ব দিয়ক এনেও আগুৱাই যাব তো শেষকলৈকে চাই থাকক আৰু এইখন হৈছে গেট চব দেখি আছোঁ ৰ'ব চব দেখুৱাম আজি চব দেখুৱাম একো নোলুকাওঁ চব দেখুৱাম আৰু এইটো মৰা নদীটো এতিয়া পানী শুকাই গৈছে মৰা নদীয়ে মৰা নেকি বাহিৰা পানী আহে বাৰিষা আৰু এনেকৈ পানী সোমাই তো চাওক আৰু এইখন হৈছে আমাৰ গেট এইখন এনেকৈ পানী সোমাই বানপানীয়ে মাছ চাছ মাৰোঁ যে আমি এনেকৈ পানী সোমাই পানী সোমাই এই বাহিৰা তাৰমানে কি পানী সোমাই এনেকৈ সোমাই মানে ওলাই দিয়ে মোৰ ভুল হৈছে আগতে চৰি পানী ওলাই এনেকৈ সেই তলত দেখি চাওক এতিয়া একো নাই হাগব মানে বোলে চৰি আৰু এই বল্ডাৰ কেইটা দেখিছে এইকেইটাৰ পৰা পুলিচে ছাৰ চাওক তলত কি বম বল্ডাৰ আছে ইয়াৰ পৰা পল্লি হাত ভৰি ভাঙব কিন্তু ফাইনেল আৰু ইয়াৰ পৰাই চাই লওক কি মজা লাগে ভিউটো চাওক কি মজা লাগে একদম ভিউটো ৰাতিপুৱা ফুৰিব আহি কিনে বিৰাট ভাল লাগে এতিয়া মানে আপোনালোক মই পাহাৰ দেখোন নহয় এই পাথাৰ এইখিনি বেলেগ নহয় দিয়ক চাব লগা বস্তু আৰু কি দেখুৱাম পাথাৰখন চাওক তো বন্ধুসকল তো মই গৰু ধুৱাব লাগে ইয়াতকৈ আগত নাযাওঁ ভেদাইলতা পালোঁ তো ভেদাইলতা মোৰ এজন লগৰ লগত দিলোঁ আৰু তাৰমানে কি গৰু ধুৱাব লাগে কাৰণে ইয়াৰ পৰা ঘূৰোঁ আৰু গৰু ধোৱাখিনি দেখি আছোঁ তো ভিডিঅ'টো চাই থাকিব তো যাওঁ সেই চাওক এই দীঘলতিৰ পৰা আনিছিলোঁ যি সেয়ে
এই পুখুৰীত ধুমে আৰু এই তাতে মহ আছোঁ দিয়ক মই ঘৰৰ পৰা কৈছোঁ তাৰমানে বেলেগক দিলোঁ কেমেৰা বনাব মহ আছোঁ তাতে এইটো মই তো বন্ধুসকল ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱী সকলক আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে কমেণ্ট মানে বেয়া পালে কমেণ্ট কৰিব ভাল পালে লাইক কৰিব আৰু ৰঙালী বিহু বুলি চবকে ইয়াৰ পৰা উল্লেখ জনালোঁ তো ভিডিঅ'টো এইখিনিতে বাই বাই হ'ব আৰু এটা কথা আছে মানে মই ভিডিঅ' যি দিব পৰা নাছিলোঁ চব অসুখ হৈছিল সেইকাৰণে ভিডিঅ' দিয়া নাছিলোঁ তো চুলি কাটছোঁ চাওক ভাল লাগছে না চুলি কাটটো চাওক চুলি কাটটো আজি কাটি আহিছোঁ মই পুৱা ভিডিঅ' বনাইছিলোঁ তেতিয়া চুলি কাটা নাছিলোঁ সেইখিনি চুলি কাটাটো দেখিব মানুহ ভাল লাগছে না চুলি কাটাটো ভাল লাগছে ঠিক কমেণ্ট কৰিব কমেণ্ট মানে কি ভাল লাগিছে বুলি সেইখিনি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব সেয়াই